আজি আমাৰ এই হুদুমকাটা 2 নম্বৰ যেটো গাঁও ইয়াত নতুনকৈ এটা আমাৰ দীনদয়াল উপাধ্যায় মানে গ্ৰামীণ বৈদ্যুতিকৰণৰ আঁচনি যেটো আছে এই আঁচনিৰ অধীনত নতুনকৈ এটা শক্তি বিভাগৰ পৰা চেংচন দিয়া হ'ল আৰু আমাৰ জনে ঠিকাদাৰ হিচাপে এই গ্ৰামৰ যেটো হেৰি আছিলে যিবিলাক কাম কাজ কৰিব লগা আছিলে তেখেতসকলে কামখিনি সম্পূৰ্ণ কৰাৰ পাছত আজি হেতু আমি ৰাইজৰ হাতত গঠাই দিবৰ কাৰণে মুকলি কৰি দিয়াৰ এটা কাৰ্যসূচী হাতত ললোঁ। ইয়াত আমাৰ শক্তি বিভাগৰ অফিচাৰবিলাকেও আছে গোসাইগাঁও সাব ডিভিজনৰ লগতে আমাৰ ঠিকাদাৰ তেখেতেও আছে আৰু এই অঞ্চলৰ আমাৰ হুদুমকাটা গাঁও যেহেতু বিৰাট ডাঙৰ হয় এই গাঁওখনৰো আমাৰ গাঁওবুঢ়া মহোদয়ৰ লগতে সমাজৰ আমাৰ ভালেখিনি ব্যক্তিসকলে নাগৰিকসকলে বয়োজ্যেষ্ঠ আমাৰ ৰাইজ আৰু দলৰ কৰ্মীসকলেও ইয়াত একেলগে উপস্থিত আছে। মই ভাবোঁ যে বহু দিনৰ ৰাইজৰ দাবী আছিলে ইয়াত কাৰেণ্টৰ এই ৰাইজৰ দাবী আজি পূৰণ হৈ গ'ল। ৰাইজৰ হাতত আজি আমি কাৰেণ্ট দিবলৈ পাই নিশ্চয় সুখী বা সন্তুষ্টি আমি লাভ কৰিছোঁ বুলি ক'ব লাগিব আৰু ইয়াৰ কাৰণে মই অসম চৰকাৰকো ধন্যবাদ দিছোঁ। শক্তি বিভাগৰ অফিচাৰবিলাকৰ লগত যোগাযোগ কৰি পেলাই ৰাইজৰ এই দাবীটো পূৰণ কৰিবৰ কাৰণে মই যথেষ্ট আগভাগ লৈছিলোঁ, লিখা মেলা কৰিছিলোঁ, গভৰ্ণমেণ্টৰ ওচৰত দাবী জনাইছিলোঁ আৰু শেষত গভৰ্ণমেণ্টৰ ফালৰ পৰা এই গাঁওখনৰ কাৰণে নতুনকৈ কাৰেণ্ট চেংচন দিয়াৰ দ্বাৰা দি ৰাইজৰ যথেষ্ট উপকৃত হৈ গ'ল। বহুদিনীয়া ৰাইজৰ অন্ধকাৰত থাকিব লগা হোৱা এই অৱস্থা আজিৰ পৰা শেষ হৈ গ'ল। ৰাইজে যথেষ্ট ইয়াৰ দ্বাৰা দি লাভান্বিত হ'ব। তেখেতসকলে এই অঞ্চলৰ ৰাইজে আকৌ ইয়াত কিছুমান সমস্যা আছে এই আশে পাশে যিবিলাক গাঁও আছে হুদুমকাটা গাঁও ইয়াতে 4-5টা ঠাইত আমাৰ মানে কি কয় ট্ৰেন্সফৰ্মাৰ বহুৱা আছে আৰু কনজিউমাৰ যেহেতু বাঢ়ি গৈছে আগত কনজিউমাৰ যেতিয়া কম আছিলে সেই সময়ত দিয়া ট্ৰেন্সফৰ্মাৰ ক'ৰবা 60 মানে কি আছে 25 kV আছে ক'ৰবা 16 kV আছে সেইবিলাক এতিয়া চেঞ্জ কৰি পেলাই 63 kV দিয়াৰ ব্যৱস্থা কৰিব লাগে। কমচে কম ইয়াত মই যেটো ৰাইজৰ পৰা লিষ্ট পাইছোঁ 4টা পাৰ্টত আকৌ আছে ট্ৰেন্সফৰ্মাৰ নতুনকৈ আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে। ইয়াৰ কাৰণে মই অসম চৰকাৰৰ তালেই মোৰ ফালৰ পৰা লিখি মেলি গভৰ্ণমেণ্টৰ ওচৰত দাবী দাৱা জনাই চেংচন কৰাই আনিবৰ কাৰণে ব্যৱস্থা মই কৰিম। মই ৰাইজৰ সহযোগ ৰাইজৰ সবৰে মানে কি কয় আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে আমাৰ শক্তি বিভাগৰ যিবিলাক অফিচাৰ তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু আগভাগ লোৱা তেখেতসকলৰ ফালৰ পৰাও মই আশা ৰাখিছোঁ। লগতে মই এটা আপিল কৰিব আজি খুজিছোঁ যে না এইখিনি সমস্যা যদি আছে মোৰ নটিছত কিন্তু অহা নাই এতিয়ালৈকে এই অঞ্চলৰ ৰাইজে মোক জনোৱা নাই, লিখিতভাৱেও জনোৱা নাই, মৌখিকভাৱেও জনোৱা নাই। ইয়াৰ কাৰণে সেইটো মই গম নাপাওঁ। যদি তেনেকুৱা হৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। দুখীয়া পৰিয়ালৰ কাৰেণ্টৰ বিল কেতিয়াও 4-5 হাজাৰ হ'বই নোৱাৰে, 200-250 হয়তো তেনেকুৱা ধৰণৰ হ'ব। আৰু এইখিনি কেনেকৈ হৈছে সেইটো কাৰিকৰী বিজুতি থকাৰ কাৰণে বিজুতি ঘটিছে ইয়াৰ কাৰণে হৈছে না ইচ্ছাকৃতভাৱে হৈছে না কিবা এটা মেচিনাৰী ফল্টৰ কাৰণে হৈছে সেইটো তদন্ত কৰি চাবৰ কাৰণে মই বিভাগৰ লগত যোগাযোগ কৰিম আৰু যিসকলৰ এগেইনষ্টত এইবিলাক বিল গৈছে তেখেতসকলকো সোনকালে মোৰ লগত যোগাযোগ কৰিবৰ কাৰণে মই এই অঞ্চলৰ ৰাইজক আহ্বান জনাম। ইয়াৰ পিছত বিহিত ব্যৱস্থা লোৱা হ'ব।